এই আৰু এইগিলা বাদ দিছোঁ এতিয়া এটা কথা ক'ব লগা আছিল ইমান গাড়ী এখন লগা আছিলে ইমান দামী গাড়ী এখন এই গাড়ী চাড়ীটো বাদ দি হা তোৰ কেৰিয়াৰটো আছে তোৰ ঘৰৰ মাৰে দেউতাৰে নাই তাৰপাছত থাকিল তোৰ হেৰি কি বুলি কয় অকল আইতাৰে আৰু ভায়েৰেটো আইতাৰেতো ইমান সৰুৰ পৰা ডাঙৰ দীঘল কৰিছে আইতাৰে এটাতো সপোন আছে তোৰ ওপৰত তাৰপাছত ভায়েৰেটোৰ তোৰ জীৱনটো থাকিল ভায়েৰেটো নে কি কোৱা ভায়েৰে কিবা এটা হৈ লৈ ৰেগুলাৰ পাছত কিনবা আৰু জানে ইটা ফুটবলো খেলিব পাৰে হা ইয়াত ৰাতিপুৱা আমি দাউৰা প্ৰেক্টিছ কৰোঁ স্পৰ্টছৰ কেটেগৰীতে হওক কিবা এটা আৰ্মি চাৰ্মিত চাকৰিটো পালি এটা ঘৰখন বনবো তই নিজে কিবা এটা হৈ লোৱাৰ পিছত তই গাড়ী আহিবতো কিয় টেনশ্যন লৈছা আমি আছো আমি পিছত আছো আমি সদায় আছো তই টেনশ্যন ল'বা নালাগে আমি জোচ দিয়াকে সদায় যাবি গাড়ী দেখোন এই ভাই কেইনা ললি কি কেইনা ললি গাড়ী বুলি ক'লি হা চলা তই আহোঁতে চলাবি যে নহয় একবাৰ চলা নহয় খাবা ইচ্ছা আছে দে উঠ সি আৰু লগতে বুজি বাপকৰ টকা দি গাড়ীখন লৈ দিছে এতিয়া ফুটনি মাৰবা এই গেম বাদ দিছোঁ এই হেৰি এটা কথা মন কৰিছেনে এই তলিকচোনটো বেয়া হ'লে ৰাৱণৰ লগত পৰি লগে নাপাওঁ সদায় এতিয়া তাক মিছো কৈছোঁ আমি 7টা সদায় লগ হৈ থাকোঁ ক'ত যা তই মাতা নিদিয়া হ'লি দেখোন আমাক কিয় কাৰণে এই ৰাৱণে মাতছি ৰ মোক কিয় ক'ত যা অলপ কিবা খাই ফুৰি আৰু এই তই এইগিলা বাদ দিয়ে এইগিলা বেয়া কথা তই কি ইমান ধুনীয়া দাউৰা চলি আছিলি ফুটবল খেলা চলি তই চাকৰিটো ল'ব লাগে কিহত ধৰিলি তই এইগিলা নাই তোৰ কথা শুনি পাওঁ ই আমাৰ কথা নুশুনে বা হঠাৎ চেঞ্জ হৈ গ'ল হে আৰু কি হ'ব प्यार से दस आनंद मुझे नाम से बुलाते लोग प्यार से दस आनंद मुझे नाम से हट रावण रावण हूँ मैं दशानंद रावण हूँ मैं हट रावण रावण हूँ मैं दशानंद रावण हूँ मैं सनी देवदास मेरा दशानंद रावण हूँ मैं काल कुएं में लगे मेरा दशानंद रावण हूँ मैं हट আহিলি পালো দে আহি খোজকাঢ়িয়া নহয় কিয়া তোৰ দেখোন বৰ সিহঁতৰ লগ হৈ থাকা কি হ'ল সিহঁতৰ গাড়ী দিয়া নাই নাই গাড়ী ঘোৰা নাই নহয় কি কৰিবি গাড়ী ঘোৰা নাই না সিহঁতৰ লগ ঘূৰি থাক তই মোৰ লগত নাহিবি কি খাবি চিগাৰেট খাবি নে মাল খাবি এই ঢুকে দি বিয়া খাবি খা ৱাইন শ্বপ যাবি পাৰি যাবি যো এই লৈ এইখিনি লো এইটো খাওঁ নহয় কিবা এটা কৰিব লগা আছিলে কিবা এটা সোমাব লাগে তাকে একো এটা নহ'ল কাম চাওঁ বিচাৰি নাপালোঁ এতিয়া ৰাস্তাটো এনেকুৱাই হ'ব নেকি কি হয় হেল্ল' হা এই তোৰ এক্সিডেণ্ট এই ভাই তহঁতে কোৱা কথাবিলাক যদি শুনিলোঁ হয় মোৰ আজি ইটো দোকান হ'লে হয় সিয়াৰ লগত ফোনটোৱে হ'ল এতিয়া মইহে পাইছোঁ জ্বালাটো আজি
আগতে যদি তহঁতৰ কথাগিলা শুনলো হয়। সেইকাৰণে আগতে কৈছিলোঁ তহঁতক তোক। আৰু জগই বেয়া পাই আছে নেকি মোক? এই নাই, সি আহিব, সি চলটো হেৰি হ'ল কি বুলি কয় মাকৰ বেমাৰ, পেটৰ বিষ, তাকে গেল। তই এতিয়া আমাক কথা দি যাতে সিয়াৰ লগ আৰু কেতিয়াও নহয়। এই কথা দিছোঁ আৰু মই সিয়াৰ লগত কেতিয়াও নহ'লো। দে